যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। আসসালামু আলাইকুম গাইজ, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিটো ফৰ্মৰ আঁচনিৰ যিটো ডাঙৰ ঘোষণা, ডাঙৰ আপডেট কৰিলে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে, সেইটো আপোনালোকক জনাবলৈ ওলাইছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ল। কোনসকলে 10,000 টকা পাব আৰু কোনসকলে 10,000 টকা নাপাব আৰু কেনেকৈ পাব, এইটো মুখ্যমন্ত্ৰী নিজে কৈছে। এইটো আপোনালোকক জনাবলৈ আৰম্ভ কৰি আছোঁ। আৰু এই 10,000 টকা আঁচনি পোৱাৰ কাৰণে কিন্তু লাখপতি বাইদেউ হোৱাৰ কাৰণে 39 লাখ মহিলাই কিন্তু এই আবেদন কৰিছে আৰু সবকে মানে এই প্ৰমাণ পত্ৰবিলাক দিছে জমা কৰিবলৈ। সেইকাৰণে এই আপডেটটো, এই নিয়মটো মুখ্যমন্ত্ৰী নিজেই কৰিলে। তো মূলতঃ বাইদেউসকলক বিজনেছ কৰিবলৈ যি 10,000 টকা মানে দিব একাউণ্টত, সেই 10,000 টকা দি কিন্তু কোনোবাই মুৰ্গী পালন কৰিব বা কোনোবাই ডাৰকাৰী বা হাঁহ পালন কৰিব বা মীন পালন কৰিব। বহুতে কিন্তু চাহ বাগিচা বা যিটো চাহ বাগিচা জনগোষ্ঠী দিছে সেইটো কিন্তু চাহ বাগিচাৰ কাম কৰিব। আৰু যিবিলাকে মানে ঘৰুৱা মানে ছাগলী পালন কৰিছে আগৰ পৰাই, তেওঁলোকে ছাগলী পালন কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিটো ফৰ্মৰ ফটো লগোৱা, যিটো গছপুলিৰ ফটো লগোৱা দিছিল, সেইটো যদি লোকেশ্যন নোহোৱাকৈ ফটো থাকে তেতিয়াহ'লে কিন্তু এই ফৰ্মটো ৰিজেক্ট হ'ব বুলি মুখ্যমন্ত্ৰী নিজেই কৈছে। আৰু এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিটো বিজনেছ প্লেন ফৰ্ম আৰু যিটো ফৰ্ম, সেইটো যদি সহি শুদ্ধকৈ মানে ফিল আপ কৰিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী নিজে কৈছে টপতকৈ তেওঁলোকৰ একাউণ্টত 10,000 টকা সোমাই দিব। আৰু পৰৱৰ্তী এই 10,000 টকা বিজনেছ কৰাৰ পিছত আৰু 25,000 টকা মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে আপোনালোকৰ একাউণ্টত সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেলগে আলোচনা কৰি এই লাখপতি বাইদেউৰ আঁচনিখিনি দিবলৈ আৰম্ভ কৰিছে। তো আপোনালোকে শুনি লওক। এতিয়া আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে নে নাই? দিলে? কোনে কোনে ঘূৰাই দিলে? হাত ডাঙৰ। আচ্ছা, চবে ঘূৰাই দিলে। এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম। বেলেগ পৰীক্ষা নকৰোঁ, খালি বাচ্চা কিমান আছে সেইটোৱে পৰীক্ষা কৰিম। কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে, পঢ়াব নোৱাৰে, শুনাব নোৱাৰে। এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয়। সেইকাৰণে 3টা, ট্ৰাইবেল হ'লে 4টা, এনেকৈ আমি এটা সীমা বান্ধি দিছোঁ। আৰু সেইটো চোৱাৰ পিছতেই এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব, 10,000 টকা টুপুং কৰি জমা কৰি দিম। 10,000 টকা হৈ গ'ল। হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো, ওলাই পেলাই দি দিম না? কোনে কোনে নিদিয়ে? এতিয়া আপোনালোকে নিদিওঁ বুলি হাত উঠাইছে। এতিয়া বেচেৰা কামাখ্যাত আছা, টেনশ্যন হৈ আছে। গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব? সি মোক গাড়ীতে কৈছে, দাদা এইটো কথা নক'ব দেই, হাজবেণ্ডবিলাকে ভোট নিদিব বুলি। কিন্তু মই কৈছোঁ যে মুৰা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব? মাসকলৰ মতে ভোট দিব লাগিব, হয়নে নহয়? হয়নে নহয়? জোৰ কৰি কওক, হ'ব লাগিব এইটো। যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ, ঠিক আছে? যি নহওক, হাজবেণ্ডসকলৰ বাবেও বেলেগ বেলেগ কাম চলি আছে। যি 10,000 টকা আমি পালোঁ, আমি কোনেও হাজবেণ্ডক নিদিওঁ। মই টিভিত ক'ম যে স্বামীসকল 10,000 টকাটো নল'ব, পাৰিলে আৰু 2,000 মান টকা মাসকলক দিহে দিয়ক। আপোনালোকে একোটা ব্যৱসায় কৰিব, মৌ-মাখি কৰক, হাঁহ কৰক, কুকুৰা কৰক, যি কৰে নিজৰ মতে কৰিলে, সৰু দোকান দিলে, পিঠা পনা বনালে, যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। 10,000 প্ৰথম, 25,000 টকা দ্বিতীয়। কিয় যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব। পিছত কিন্তু মোক বেয়া নাপাব, কিবা নহয় কিবা কাম কৰিব লাগিব। 25,000 টকাৰ শালখন হ'লেও কৰিব লাগিব ঘৰত। 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, এইটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব। 10 আৰু 25 পালোঁ, 35,000 হ'ল। মোটামুটি হাতৰ তালি যদি দুইফালৰ পৰা বজে, বাইদেউসকল লাখপতি হৈ যাব। যিসকলে তথাপিতো নোৱাৰিব, পিছত আৰু 10-20,000 দি দিম। মুঠতে লাখপতি বনাইহে দিব লাগিব। হ'ব?
গাইজ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে বুজিয়ে পালে যে কেনেকৈ মুখ্যমন্ত্ৰী এই 10,000 টকা দিব আৰু কোন কোন নিয়মত এই 10,000 টকা আপোনালোকৰ একাউণ্টত পটককৈ সোমাই দিব আৰু কোন কোন নিয়মত আপোনালোকে এই পইচাখিনি নাপাব বা পইচাৰ পৰা বাতিল হৈ যাব। গাইজ চিন্তাৰ কোনো কাৰণ নাই, মুখ্যমন্ত্ৰী নিজেই কৈছে যদি এই 10,000 টকা আঁচনিৰ পৰা বাতিল হয় তেন্তে তেওঁলোকে আকৌ পুনৰ ফৰ্ম ফিল আপ কৰিবলৈ আপোনালোকক সুবিধা দিব। তো গাইজ এইটো ভিডিঅ'ত যদি আপোনালোকক উপকাৰ কৰিব পাৰিছোঁ বা হেল্প কৰিব পাৰিছোঁ তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোৰ লগত থাকিব। আজিৰ কাৰণে টাটা বাই বাই।